guys, welcome back to my channel. Aji the tasty yummy recipe lo ahisu. Aji banabo loisu chili prawn. So keneke ki banam apnaloke sai thakibo. To first moi ingredients kini apnalokak dekhai disu. So marination or karone moi ki loisu. Olopman ata aru nohoru thetali loisu, moida, jalukor gura, aru lagibo soya sauce, aru lagibo corn flour, aru main jikini prawn kini lagibo. Yat moi 300 grams loisu prawn aru etia moi keneke ekini marinate koru apnaloke sai thakibo. Kisumane yat dimu ব্যবহার কৰে but moi yat dim use কৰা নাই, so apnaloke jodi ইচ্ছা কৰে dim দিব পাৰে. এতিয়া আপোনালোকে দেখা পালে মই কেনেকৈ এখিনি মেৰিনেট কৰিলো. সো আপোনালোকে ইচ্ছা কৰিলে 10 মিনিট মান এখিনি মেৰিনেট কৰি থৈ দিব পাৰে, বাট মই লগে লগে বনাইছো. আৰু বাকি কোৱান্টিটি আপোনালোকৰ নিজৰ ইচ্ছা, আপোনালোকে কিমান কোৱান্টিটি লৈছে প্ৰন. আৰু এতিয়া মই এখিনি ফ্ৰাই কৰিম. আৰু মিঠা তেল ইউজ কৰা নাই, মই ৰিফাইন তেল ইউজ কৰিছো. সো এতিয়া এখিনি কম তেলতে মই ফ্ৰাই কৰিম. ডিপ ফ্ৰাই কৰিব বিচাৰিলে আপোনালোকে ডিপ ফ্ৰাই কৰিব পাৰে, বাট মই কম অইলতে ইউজ কৰি এখিনি ফ্ৰাই কৰিম. First batch to complete হৈ গল. সো আৰু একেখিনি তেলতে মই সেকেন্ড batch টো দি দিম. মই কিন্তু এক্সট্ৰা তেল অলপো ইউজ কৰা নাই. সো আপোনালোকে যদি বিচাৰে তেল আৰু অলপ ঢালি ল'ব পাৰে. So finally mo fry kora hoi gol. Now it's time to make the sauce. So tar karone ki ingredients lage sai lom bolo. Ada nohoru thetali loisu, olopman jolokia, eta jolokia loisu, aru pyaz loisu, eta medium size or apnaloke spring onions use koribo pare, moi use kora nai. Aru loisu olopman capsicum, green chili sauce, tarpis soya sauce, tarpasot tomato ketchup, tarpasot black pepper মানে জালুকৰ গুড়া, corn flour আৰু লাগিব white vinegar. সো এইখিনি মোৰ ingredients. সো এবাৰ আপোনালোকে চাই লওক. corn flour পানীত মিক্স কৰি এটা লিকুইড পেষ্ট এটা বনাই লম. সো হেতুটো সবে জানে কেনেকৈ corn flour গুলিব লাগে. সো পানী দিয়া লগতে লগে লগে গুলি ৰাখিব লাগে, নহলে ডাঠ হৈ যায়, লডা বানি যায়. সো এইখিনি মই অকনমান গুলি ৰাখিলো. আৰু একেখিনি তেলতে যিখন তেল মই ইউজ কৰি মই এখিনি ফ্ৰাই কৰিছিলো prawns খিনি, তো সেইখিনি ইউজ কৰিয়ে মই সসটো বনাম. আৰু এক্সট্ৰা তেল মই দিয়া নাই. যদি আপোনালোকে বিচাৰে এক্সট্ৰা তেল দিবলৈ, তো আপোনালোকে দি ল'ব পাৰে. সো এতিয়া চাওক মই কেনেকৈ বনাইছো. সো প্ৰথমতে মই আদা নহৰু যিখিনি খুন্দি ৰাখিছিলো সেইখিনি দি দিছো. এইখিনি অকনমান ভাজি ৰখাৰ পিছত পিঁয়াজ, জলকীয়া আৰু কেপচিকাম সেইখিনি দি দিম টাৰ্ন বাই টাৰ্ন.
জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দিলোঁ চ' ইয়াত মই এতিয়া অকণমান নিমখ দি দিম যাতে পিঁয়াজখিনি অকণমান সোনকালে সিজি যায় আৰু বাকী তাৰপিছত এইখিনি এনেকৈ লৰাই থাকিম কেপচিকামখিনিও দিলোঁ কেপচিকামখিনি অকণমান দেৰি ভাজিলোঁ ভাজাৰ পিছত এতিয়া মই ইয়াত দিম চয়া চচ আৰু চয়া চচ মই 2 চামুচ দিম তাৰপাছত এইখিনি লগতে মই ইয়াত গ্ৰীণ চিলি চচ অকণমান দি দিছোঁ 1 স্পুন দি দিছোঁ গ্ৰীণ চিলি চচ So green chili দিয়াৰ পাছত টমেটো কেচাপ থাকিলে সো টমেটো কেচাপ মই 2 স্পুন দি দিছো অলৰেডি গুটেখিনি সস দি দিলো আৰু পটকে জ্বলি যাব পাৰে সো এই কাৰণে মই অকণমান পানী দিছো বেছিকে পানী নিদিব অলপমান পানী দিব তাৰপিছত এইখিনি ভালকে লৰাই থাকিম So পানী দিয়া পিছত এনেকৈ অকমান দেৰি মই লৰাই থাকিম চাই থাকিম যে ক্যাপসিকামখিনি সিজিছে নে নাই তো ঢাকি নিদু তো তাৰ পিছত মই ইয়াত অলপমান ব্ল্যাক পেপাৰ মানে জালুক অলপমান জালুক ইয়াত দি দিম চাইনিজ ৰেচিপি বনাইছো আৰু জালুক নিদিলে হ'ব জানো নহয় নে সো জালুক অকণমান দিব তাৰ পাছত যেখিনি কৰ্নফ্লোৰ মই পেষ্ট বনাই ৰাখিছো লিকুইড পেষ্ট সেইখিনি মই ইয়াত ঢালি দিম কৰ্নফ্লোৰ পেষ্টখিনি দিয়াৰ পাছত এইখিনি ভালকৈ লৰাই থাকিব আৰু যদি দেখে যে এইখিনি অলপমান বেছি ডাঠ হৈ গৈছে সো আকৌ আৰু অকণমান পানী আপোনালোকে এড কৰি দিব চাব যাতে যেটো সস বনাইছো সেই সসটো যাতে বেছি পাতলো নহয় আৰু বেছি ডাঠো নহয় এইখিনি অকণমান উতল অহাৰ পাছত যিখিনি প্ৰন ফ্ৰাই কৰি ৰাখিছিলো সেই প্ৰনখিনি ইয়াত দি দিম সো এতিয়া এখিনি মই অকণমান দেৰি লৰাই থাকিম মিক্স কৰিম ভালকে তাৰ পাছত মই গেছটো অফ কৰি দিম মানে অলপ উতলা পিছত মই গেছটো অফ কৰি দিম আৰু লাষ্ট একদম ফাইনেল ইনগ্ৰেডিয়েন্ট হেতু হৈছে অলপমান হোৱাইট ভিনেগাৰ 1 স্পুন মই দি দিম যাতে অলপমান টেঙ্গি ফ্লেভাৰ এটা আহে আৰু খাই ভাল লাগিব So guys here it is our chili prawn is ready আৰু খুব টেস্টি হৈছিল খাবলে আৰু এটোটো আপোনালোকে কিহৰ লগত খাব হেতুটো মই ক'ব নালাগে সো হোপ ভিডিওটো চাই আজি আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগিলে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো Thank you so much for watching this video bye bye take care